Hey guys, welcome to Nipon vlog. মানে আজি মই ঘৰলৈ যাব ওলাইছো মানে মই একেবাৰে যাব ওলাইছো দিয়ক তো আপোনালোকে চাই থাকক মই কি দেখাব পাৰো আৰু মোক খুৰাই নিব আহিল তো ব্লগ ভিডিওটো আৰম্ভ কৰো এটো ৰাস্তা মানে ইমান বেয়া চাওক না গাইস গুটে মানে হিল কৰিয়াই আছে মানে ডাম্পাৰ খবাই গুটে পানী 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 এই আমচলি নদীৰ বা কিবা কৰি আছে নেকি ন আমাৰ ধান কাটিব ভিউ পইণ্ট চাওক আমাৰ এই পিছফালৰ ৰাস্তাটো দেখিছে গাইস এই ৰাস্তাটো মানে ভাল কৰি দিয়া হৈছে কথা কৈছে মানে ইয়াত মেলাম কৈছিলে এইটো ভাল এইটো ৰাস্তা ভাল কৰি দিয়া আৰে কোনটোৱে ইমান ভাল কৰি দিয়া কথা কৈছে কি কৰে আৰু ইমান সময় আই ও মা থেকে তালে যাব লগা হৈছে আরে यार यार पूरा माल खाई फिटिंग हो आइसे गाइस देखिले নহয় गाइस আমি আহি থাকোতে এতিয়া কি দেখা পালো মানে বহুত ভয়ানক দুৰ্ঘটনা মানে আপোনালোকে দেখিলে একেবাৰে চকু কপালত উঠিব আপোনালোকৰ তো মই আপোনালোকক দেখাই আছো মোৰে বহুত ভয় লাগিছে এটো দেখা পোৱাৰ লগে লগে তো আপোনালোকে চাওক এইখন দেখিছে নে এইখন হৈছে এখন বানিয়া গাড়ী আছিল এনেকৈ পৰি গল পুৰা তলত পৰি আছে গৈ কেনেকৈ কি হৈ গল মানে দেখিছে নে গাইস কেনেকৈ ইমান বেয়া বেয়া দুৰ্ঘটনা ঘটিছে চাওকচোন তো মানে এফালবা আহিছিলে এফালবা আহি মানে কি হৈ গল এফালেদি গুছি গৈছিল নেকি বাৰু হয় এফালেদি এনেকৈ গুছি গল একে জুৱা ভাজি গলে গৈ ন তাতে ইমান শিলৰ মাজত মানুহটো বা কি হল ইয়াৰ মালটো এইখিনি থৈ দিছে তাৰ আসল জিগেটা ছাকা কেটা দুটা এইখিনি থৈ দিছে আৰু ইয়াত চাও গুটে বাঁহখিনি কাৰ বাঁহ আছিলে গুটে পইচা এনে গল আৰু পইচাটো বা মানুহটো বা কি হল পইচাটো ডাঙৰ কথা নহয় ইমান এফালতে পুৰা গুছি গৈছিলে মানে হে ভগৱান এই ফাৰ্স্ট টাইম দেখিছো বুলি ক'লে মিছা নহয় কাৰণ মই এনেকুৱা দুৰ্ঘটনা কোনো দেখাই নাই আজিলৈকে মই আপোনালোকক দেখালো আৰু এতিয়া আৰু ভিডিও নকৰো আৰু আপোনালোকে আৰু এবাৰ মোৰ তলৰ পৰা এটো ধুনীয়া ভিউ চাওক পানীও মানে ইমান ধুনীয়া পানী চাওক না গাইস লগতে পিছফালে শিৱ ঠাণ্ডা আছে হৰ হৰ মহাদেৱ বুলি কয় শিৱ ঠাণ্ডা অলপমান চাই দিয়ক Hey guys, ভিডিওটো চাই কেনেকুৱা লাগিল আৰু ভিডিওটো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেন্ট কৰক আৰু যিসকল নতুন চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে মই ভিডিও দিয়াৰ লগে লগে আপোনালোকে পাই যায়